আজি প্ৰায় 17খন বিয়া একেলগে। একচুৱেলি আমাৰ গাঁৱত বুঢ়া বিয়া পাতি দিয়া হৈছে। তাৰে 17যোৰ দৰা কইনাক ইয়াতে নামঘৰতে একেলগে ৰাইজে মিলি তেওঁলোকে পিছে ইয়াতে মানে কম খৰচত তেওঁলোকৰ যাতে বহুত মানে সকলোৱে যাতে বিয়াখন পাতিব পাৰি তেনেকৈ পাতি দিলে আৰু ৰাইজে খুব ধেমালি কৰিলে। তাকে কিছু দৃশ্য আজি ভিডিঅ'টো আপোনালোকক দেখাম। আমাৰ ইয়াতে আমাৰ পেহীহঁতকো মানে পেহীহঁতো বিয়া হৈছে মোৰ মানুহজনৰ। তাকে আমাৰ কইনাজনী পিছে দেখিলেই নহয়, দেখাই দিছিলোঁ যে ফাৰ্ষ্ট এইজনী আছিল আমাৰ পেহী। ময়ো বহি আছোঁ। ভিডিঅ' পিছে আমাৰ মনুৱে কৰিছে দেই, মোৰ ভণ্টি হয়, হাজবেণ্ডৰ খুৰা ছোৱালী। তেখেতে আজি মোৰ কেমেৰামেন হিচাপে মানে ভিডিঅ'বিলাক বনাই দিছে আৰু মই পিছে এনেকৈ ভিডিঅ' কৰিব নোৱাৰি, জানিছে আপোনালোকে বোৱাৰী হয় যিহেতু, সেইকাৰণে মনুৱে কৰিছে। আৰু ইয়াতে হোম পুৰা হ'ব প্ৰায় 17যোৰ দৰা কইনা, কৈছোঁৱে আগতে এনেকৈ কৰা হ'ব। এনেকৈ যে ইমান ৰং ধেমালি ভাল লাগিছে মানে বিয়াখন দেখি, সকলোৱে এনজয় কৰিলোঁ একেলগে, বহুত ভাল লাগিল। আৰু এইখিনিতে আমাৰ দৰা কইনাবিলাকক গা ধুৱাইছিলে, তাৰো অলপ দৃশ্য দেখাই দিলোঁ। গা ধুওঁতে পিছে মই আহি নাপালোঁৱে, অলপ দেৰি হ'ল মোৰ অহা, সেইকাৰণে নামঘৰ ভিতৰত পূৰা দৰা কইনাবিলাকে ৰেডি হৈ আছে। আপোনাৰ দৰাবিলাক দেখিছে, কইনাবিলাকো ৰেডি হৈ আছে। আমাৰ এজন পেহাইদেউ আছিলে, এজন আমাৰ কইনা, এয়া আমাৰ দৰা, এয়া আমাৰ গোটেই মানে নাচি আছে আৰু গাঁওখনৰ মানুহে। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই। তেনেহ'লে এনজয় কৰক আপোনালোকেও চাই। দেখা Hare
কৃষ্ণ দাদা